ইয়াৰ মহৰ ওপৰত আমি প্ৰত্যেকেই সচেতন হ'ব লাগিব আৰু যাৰ যোগেদি আমি এই বেমাৰ নিৰ্মূল কৰিবলৈ আমি সক্ষম হ'ম। গোটেই বিশ্বব্যাপী যি কৰোনাই ত্ৰাসৰ সৃষ্টি কৰিছে, অতি আমি প্ৰত্যেকেই সচেতন নহ'লে আমাৰ সমাজতো এই বিষপাস্পই আমাক মুখিমূৰ কৰি তুলিব। সেইকাৰণে আমি প্ৰত্যেকে আমি যি পুৰণাকলীয়া যি আমাৰ শিক্ষা আছিল যে বাহিৰৰ পৰা আহিলেই আমি প্ৰত্যেকেই হাত ভৰি ধুই ভিতৰত প্ৰৱেশ কৰিব লগা যি নিয়ম, সেই নিয়ম আকৌ আজি মানিবৰ সময় সমাগত। আমাৰ প্ৰধানমন্ত্ৰীদেৱে যি আমাক আজিৰ দিনটো ওপৰত যি সান্ধ্য আইন প্ৰয়োগ কৰিছে, সেই সান্ধ্য আইনৰ যোগেদি যি 12 ঘণ্টাত আমাৰ এই ভাইৰাছ মৃত্যুমুখত পৰে, এই 14 ঘণ্টাত নিশ্চয় ইয়াৰ আমি উপকাৰ প্ৰত্যেকেই উপভোগ কৰিবলৈ পাম। আমি প্ৰত্যেকে সচেতন হওঁ, সজাগ হওঁ আৰু প্ৰত্যেকক এই বিষয়ত আমি জ্ঞান দিবৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখোঁ, যাৰ যোগেদি সৰ্বলোক হিতায় আছ আমাৰ মনোভাৱেৰে আমাৰ অসম মাতৃক ৰক্ষা কৰিব পাৰোঁ, ভাৰত মাতৃক আমি ৰক্ষা কৰিব পাৰোঁ। এয়া আমাৰ সমূহ অসমবাসী আৰু ভাৰতবাসীলৈ আমাৰ ফালৰ পৰা সত্ৰৰ তৰফৰ পৰা আমাৰ আবেদন। প্ৰত্যেকেই সচেতন হওক, প্ৰত্যেকে আগবাঢ়ি আহক। আমি কিদৰে প্ৰত্যেকক সহায় কৰাৰ মাধ্যমেৰে আমি এখন সুস্থ সমাজলৈ আকৌ পুনৰ ঘূৰি যাব পাৰোঁ।